আজি আমাৰ ঘৰৰ বন্ধাকবিৰ বাৰীখন দেখুৱাইছো। এয়া চাওকচোন, কবিবোৰ বান্ধু হৈছে আৰু মই আজি কবিৰ মাজত থকা গছখিনিৰ পৰা লাই শাক নিবলৈ আহিছোঁ। গাহৰি মাংসৰ লগত খাবলৈ। এয়া দেখিছেনে, বহুত ডাঙৰ হৈছে লাই পাতবোৰ। আজি লাই আৰু গাহৰি মাংস বনাম, ৰেচিপিটো দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। আৰু ইয়াৰ ৰেডি কৰি লৈছোঁ মই এতিয়া গাহৰি মাংস আৰু লাই। তাৰ পাছত জুইখন জ্বলাই চৰুটো পাতি মিঠাতেল দি লৈছোঁ। এতিয়া দিছোঁ ৰচুন আদা, তাৰ পাছত দিছোঁ মছলা, বেছি মছলা দিয়া নাই, ধনিয়া পাউডাৰ, জিৰা আৰু ৰেড চিলি দিছোঁ। তাৰ পাছতে দি দিছোঁ ইয়াৰ মাংসবোৰ। আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক আৰু কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই। আৰু চাওকচোন, এতিয়া গাহৰি মাংস পুৰা টেষ্টি লাগিব দেই আজি খাই। আৰু এতিয়া মই ধুনীয়াকৈ নতুন গছৰ লাই আনিছিলোঁ যিহেতু দি দিছোঁ এতিয়া মাংসত। আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে চাবলৈ আৰু খাবলৈও বহুত টেষ্টি লাগিব। আজিৰ মিনি ব্লগছটো ইমানেই আছিলে আৰু খাই বৈ এতিয়া ৰেষ্ট কৰি আছোঁ। তো আজিলৈ বাই বাই।